হেল্ল' ভিউৱাৰ্ছ, আজি আপোনালোকলৈ মই বাঁহগাজ আৰু ভোট জলকীয়া আচাৰৰ খুব সুন্দৰ এটা ৰেচিপি লৈ আহিছোঁ। আৰু এনেধৰণে বনালে আচাৰ খাবলৈ বৰ ধুনীয়া হয় আৰু বহু দিনলৈ ভালে থাকে। আপোনালোকে যদি এনেধৰণে আচাৰ বনাই নাই পোৱা তেনেহ'লে এবাৰ বনাই খাই চাবচোন। তেনেহ'লে বলকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আচাৰ বনাবৰ কাৰণে মই যোৱা বছৰে কৰি থোৱা খৰিচা লৈছোঁ। এইখিনি মই যোৱা বছৰে পিহনাত পিহি পানীত তিয়াই বটলত ভৰাই থৈছিলোঁ। আৰু লৈছোঁ কেইটামান ভোট জলকীয়া। মই ইয়াত 10-12টামান ভোট জলকীয়া আছে। এতিয়া ইয়াৰ মই পানীখিনি চেপি ল'ম। চালনী এখনত মই পেপাৰ এখন পাৰি পানীখিনি চেপি পেলাই বাঁহগাজখিনি মেলি দিছোঁ। বহলকৈ এনেকৈ ধৰণে মেলি দিছোঁ। গোটেই বাঁহগাজখিনিৰ পৰা মই পানীখিনি চেপি ভালদৰে বহলকৈ এনেধৰণে মেলি দিছোঁ। আৰু যিখিনি মই হাতেৰে উঠাব পৰা নাই সেইখিনি মই এখন চাকনিৰ সহায়ত চাকি লৈছোঁ। আৰু ওপৰত ৰৈ যোৱা বাঁহগাজখিনি মই চেপি লৈছোঁ, যাতে পানীখিনি অলপ পানী একেবাৰে কমি যায় আৰু তেনেধৰণে চেপিছোঁ। আৰু আজি মোৰ ইমানখিনি খৰিচা ওলালে। আৰু এই পানীখিনি দেখিছে নহয়, এইখিনিও আমি পেলাই নিদিওঁ, বটলত ভৰাই থৈ দিম। আৰু যেতিয়া কেতিয়াবা বিচাই ডাকিলে বা কদুৱে কামুৰিলে, বৰলে কামুৰিলে ইয়াৰ অলপ লগাই দিলে সোনকালে ভাল হৈ যায়। এইটো খুব ধুনীয়া দৰৱ হয়। বাঁহগাজখিনি এতিয়া মই ৰ'দত মেলি দিছোঁ। আৰু যেতিয়া এই পেপাৰখন শুকাই যাব তেতিয়া এইখিনি হৈ যাব, প্ৰায় 2 ঘণ্টামানত হৈ যাব, কাৰণ আজি ৰ'দটো চোকা। 3 ঘণ্টামানৰ পিছত মোৰ এনেকুৱা হ'লগৈ বাঁহগাজখিনি, পেপাৰখন শুকাই গ'ল, দেখিছেনে? এতিয়া বাঁহগাজখিনি ৰেডি হৈ গ'ল, শুকাই গ'ল আৰু ইয়াতকৈ শুকুৱাব নালাগে। ইমানখিনি শুকুৱালেই যথেষ্ট হ'ব। আৰু এতিয়া এইখিনি মই এটা বাতিলৈ কাঢ়ি লৈছোঁ। ভোট জলকীয়াখিনিকো মই এনেধৰণে মিহি মিহিকৈ কাটি লৈছোঁ। আৰু ভোট জলকীয়া কাটোঁতে খুব সাৱধান হ'ব। যদি আপোনালোকৰ অকণমানো হাতত লাগে বহুত পুৰিব, গতিকে বহুত সাৱধানে কাটিব, কেঁচি ল'ব, ইউজ কৰিব। আমি যিহেতু দা কাটিছোঁ যদিও বহুত পিছত পুৰে কেতিয়াবা, যদি কেনেবাকৈ হাতত লাগিবলৈ হয়, খুব সাৱধানে কাটিব লাগিব। এতিয়া মই কেৰাহী এখন গেছত গৰম কৰি লৈছোঁ। আৰু গেছটো একেবাৰে চিমত দি মই তাত দি দিছোঁ 2 চামুচ পাঁচফোৰণ আৰু কেইটামান শুকান জলকীয়া। আৰু এই গোটেইখিনি দিয়াৰ পিছত মই প্ৰায় 2 মিনিটমান সময় চিমত দিয়ে ভালদৰে ভাজি ল'ম। বেছিকৈ ভাজিব নালাগে মছলাখিনি, যাতে মছলাৰ যিটো সেমেকা ভাৱ সেইটো নাইকিয়া হয়, তেতিয়ালৈকে ভাজিলেই হৈ গ'ল। এয়া মোৰ মছলাখিনি ভজা হৈ গৈছে। মই গেছটো এতিয়া অফ কৰি দিলোঁ। অফ কৰি দিয়াৰ পাছতো মই অকণমান লৰাই আছোঁ। আৰু ঠাণ্ডা হ'লত মই মিক্সি জাৰটোত ভৰাই দিলোঁ গ্ৰাইণ্ড কৰিবৰ কাৰণে। মছলাখিনি পিছা হৈ গ'ল। মই এতিয়া কেৰাহী এখন গৰম কৰি ল'লোঁ। আৰু তাত ডাঙৰ চামুচেৰে 4-5 চামুচমান তেল দিলোঁ। আৰু তেলখিনি ভালকৈ গৰম হ'বলৈ দিছোঁ। তেল গৰম হ'ল, এতিয়া মই গেছটো অফ কৰি দিলোঁ। আৰু তাত মই বাঁহগাজখিনি গৰম তেলতে দি দিছোঁ। এনেধৰণে গৰম তেলত বাঁহগাজ দিলে আচাৰখিনি খাবলৈ বৰ ধুনীয়া হয়। গোটেইখিনি আচাৰ বাঁহগাজখিনি মই গৰম তেলত দি দিছোঁ আৰু ভালদৰে লৰাই আছোঁ। গোটেইখিনি যাতে ভালকৈ মিক্স হৈ যায়, ভালদৰে লৰাই লৈছোঁ। ভালকৈ লৰাই তাৰপিছত এতিয়া মই ইয়াত মছলাখিনি দি দিম। মই পিচি ৰখা মছলাখিনি ইয়াত দি দিছোঁ। আৰু মছলা দিয়াৰ পাছতো ভালকৈ মিক্স কৰি লৈছোঁ। আৰু মই এতিয়া ইয়াত দিম সোৱাদ অনুসৰি নিমখ, আৰু দিম 1 চামুচ হালধি। হালধি দিলে আচাৰখিনিৰ কালাৰটো বৰ ধুনীয়া হয়। এতিয়া গোটেইখিনি মই ভালদৰে মিক্স কৰি লৈছোঁ, যাতে বাঁহগাজখিনিত মছলাখিনি আৰু নিমখ হালধিখিনি ভালদৰে মিক্স হৈ যায়, সান খাই যায়। আৰু এইখিনি ঠাণ্ডা হ'লত মই এতিয়া ইয়াত দিছোঁ মই ভোট জলকীয়াখিনি। গৰমে গৰমে মই ভোট জলকীয়া দিয়া নাই, তেতিয়া নাকত ধৰিব পাৰে। আৰু গোটেইখিনি ভালদৰে লৰাই লৈ মই এটা বাতিলৈ উলিয়াই লৈছোঁ গোটেইখিনি। এতিয়া মই ইয়াত দিম ডাঙৰ চামুচেৰে 3 চামুচমান মিঠাতেল, কেঁচা মিঠাতেল দিছোঁ। কেঁচা মিঠাতেল দিলে বাঁহগাজ আৰু ভোট জলকীয়াৰ যিটো গোন্ধ, সেই গোন্ধটো মিঠাতেলখিনিয়ে বান্ধি পেলায়, গতিকে বহুত ধুনীয়া এটা ফ্লেভাৰ আহে। ইয়াত মই অন্য কোনো ধৰণৰ মছলা ইউজ কৰা নাই, মাত্ৰ অকণমান মছলা ইউজ কৰিছোঁ, কাৰণ ইয়াতে বাঁহগাজ আৰু ভোট জলকীয়াৰ নিজস্ব এটা গোন্ধ থাকে, যিটো গোন্ধই আচাৰখিনিক বহুত ধুনীয়া কৰি পেলায়। যিসকলে বাঁহগাজৰ আচাৰ খাইছে তেওঁলোকে নিশ্চয় জানিব এই আচাৰবিধৰ সোৱাদৰ কথা। আৰু মই এদিনৰ কাৰণে মই ৰ'দত দি দিছোঁ। ভালদৰে ৰ'দত দিলে আচাৰখিনি বহুত দিনলৈ ভালে থাকে। আৰু ভালদৰে ৰ'দত দিয়াৰ পাছত মই এইখিনি এটা বটললৈ কাঢ়ি ল'ম।
আৰু এই আচাৰৰ সোৱাদৰ কথা মইনো আপোনালোকক কি ক'ম, আপোনালোকেতো নিশ্চয় খাইছে যদি জানেই। আৰু যদি এনেধৰণে বনাই নাই খোৱা তেনেহ'লে আপোনালোকে এবাৰ বনাই খাই চাবচোন। আৰু যদিহে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আমাৰ ভিডিঅ'টোক লাইক কৰিব, আৰু আমাৰ চেনেলটো যদি নতুন হয় তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।